জীৱন থাকিলে সমস্যাও থাকিব আৰু সমস্যা থাকিলে তাৰ সমাধানো থাকিব। যদি ভাবা তুমি সকলোবোৰ হেৰাই পেলাইছা, তেনেহ'লে মনত ৰাখিবা, গছবোৰে প্ৰতি বছৰ সিহঁতৰ পাতবোৰ হেৰুৱায়, তথাপিও ৰৈ থাকে অহা শুভ দিনটোৰ অপেক্ষাত। পৃথিৱীৰ সকলোতকৈ কোমল বস্তুটো হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো বস্তুৰ প্ৰয়োজন নহয়, মাথো মুখৰ কেইষাৰমান অৱহেলিত ভাষাই যথেষ্ট। কষ্ট তেতিয়াই হয় যেতিয়া চিনাকি মানুহবোৰে অচিনাকি মানুহৰ নিচিনা ব্যৱহাৰ কৰে। আজিও মন যায় তোৰ লগত কথা পাতিবলৈ, কিন্তু তইতো আন কাৰোবাৰ সৈতে ব্যস্ত। উশাহ লওঁতেও কষ্ট হয় যেতিয়া মিছ কৰোঁ কিন্তু কথা পাতিব নোৱাৰোঁ। সেই কষ্টৰ কোনো ঔষধ নাথাকে, যি কষ্ট আপোন মানুহবোৰে দিয়ে। যাৰ কাৰণে তুমি সকলো এৰি দিবা, এসময়ত সিয়েই তোমাক এৰি গুচি যাব। এইটোৱেই বাস্তৱতা। ভালপোৱা মানুহটোৱে যেতিয়া মাজ পথত হাতটো এৰি গুচি যায়, তেতিয়া হয়তো আমাৰ দেহৰ মৰণ নহয়, কিন্তু মনৰ মৰণ হৈ যায়। চকু পানীৰ যদি কথা কোৱাৰ ক্ষমতা থাকিলেহেঁতেন, তেনেহ'লে বুজাই দিলেহেঁতেন কিমানখিনি কষ্টত চকুৰ পানী সৰে। তাৰ প্ৰতি অৱহেলা বা ঘৃণা কেতিয়াও নাহে, কাৰণ মই তাক এতিয়াও ভাল পাওঁ। মানুহে যদি তাৰ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলেহেঁতেন, তেনেহ'লে পৃথিৱীত দুখ বুলিবলৈ একোৱেই নাথাকিলেহেঁতেন। মানুহক দেখিয়েই মানুহক চিনিব পাৰিছোঁ, সেয়ে মানুহৰ পৰা দূৰৈত থকাৰ চেষ্টা কৰোঁ। ল'ৰাবোৰেও কান্দে, কিন্তু সিহঁতৰ কান্দোনৰ শব্দ আজিও বোবা। ভৰসা তাকেই কৰা যিয়ে তোমাৰ তিনিটা বস্তু বুজিব: হাঁহিৰ পিছফালে লুকাই থকা কষ্ট, খঙৰ পিছফালে থকা ভালপোৱা, আৰু মনে মনে থকাৰ পিছফালে কাৰণ। বুকুত দুখ লৈ জীয়াই থকাৰ নামেইতো জীৱন। মন বেয়া হৈ থকা দিনবোৰ বহুত দীঘল হয়, আৰু এই দিনবোৰত কাকো কাষত পোৱা নাযায়। যদি সি ভাল পালেহেঁতেন, তেতিয়া দূৰত্বটো নভৰাই গুৰুত্বটো বেছি দিলেহেঁতেন। দূৰৰ পৰাও ভাল পোৱা যায় যদি ভাল পোৱা মনৰ পৰা হয়। সুখত থাকিলে শত্ৰুও আপোন হৈ যায়, আৰু দুখত থাকিলে আপোনবোৰো পৰ হৈ যায়। ভাবিলেই আচৰিত লাগে, যিয়ে টাইম পাছ কৰে সি ভাল পোৱা পায়, আৰু যিয়ে সঁচাকৈ ভাল পায় সি মাথো কষ্ট পায়। সঁচা ভাল পোৱাটো সেইটোৱেই যাৰ মাজত কোনো স্বাৰ্থ নাথাকে। কষ্ট তেতিয়াই হয় যেতিয়া আমি কাৰোবাক অন্ধ নিচিনা বিশ্বাস কৰোঁ, আৰু সিও বুজাই দিয়ে যে আমি সঁচাই অন্ধ। সেই পুৰুষ মানুহটোৱেই বহুত সুন্দৰ, যিয়ে বহুত খঙৰ মাজতো এজনী নাৰীৰ সৈতে কথা কোৱাৰ ভদ্ৰতা পাহৰি নাযায়। মই এনেকুৱা এজনক বিচাৰোঁ যিয়ে মোৰ লগতে মোৰ মা দেউতাক খুব ভাল পাব। ভাল মানুহক কোনেও ভাল নাপায়, মাথো ব্যৱহাৰ কৰে। এই মায়াৰ পৃথিৱীত চবেই অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত।